হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, বিভিন্ন ধৰণৰ ইউনিক ডিজাইনৰ বেলেগ বেলেগ ধৰণৰ লেচেৰে কাম কৰা বিভিন্ন ধৰণৰ কাপোৰ আপোনালোকক মোৰ চেনেলত দেখুৱাই আহিছোঁ। আজিও আপোনালোকৰ বাবে এযোৰ লেচৰ ধুনীয়া বৰ্ডাৰ ডিজাইনৰ কাপোৰ এযোৰ লৈ আহিছোঁ কইনাৰ বাবে। আৰু এনেকুৱা ইউনিক লেচসমূহেৰে কাম কৰা বহুত ভিডিঅ' মোৰ চেনেলত আছে। আপোনালোক যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে চাব পাৰিব। সেইকাৰণে আচলতে এবাৰ দেখুৱাই দিলোঁ। এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া লেচেৰে কাম কৰা কাপোৰ আছে আৰু কইনাৰ বাবে বহুত কাপোৰ কৰিছোঁ। আজি ভাবিলোঁ এযোৰ কাপোৰ বৰ্ডাৰ ডিজাইনেৰে কৰিছিলোঁ। কইনাৰ বাবে আচলতে গিফ্ট দিবলৈ কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকুৱা ৰয়েল ব্লুৰ লগত কণ্ট্ৰাষ্ট জোৰা কৰিছিলোঁ বহুত কাপোৰ। এয়া গ্ৰে কালাৰত কৰিছোঁ আৰু এনেকৈ ভাটৌ ৰঙত কৰিছোঁ। বিভিন্ন ধৰণৰ ডিজাইন কৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মিৰ'ৰ লগাই হওক বা এনেকুৱা মুকুতা লগাই হওক বিভিন্ন ধৰণৰ কাম আপোনালোকক দেখুৱাই আহিছোঁ। আৰু বেলেগ বেলেগ লেচেৰে কৰা কামসমূহ মোৰ চেনেলত বহুত আছে, আপোনালোকে চাব। আৰু বহুত হেভিকৈ কৰা কাম। এয়া কাপোৰযোৰ কণ্ট্ৰাষ্টত কৰিছিলোঁ। এযোৰ কাপোৰো কণ্ট্ৰাষ্টত কৰিছিলোঁ। ঠিক সেইদৰে ফ্ৰেণ্ডছ, এই কাপোৰযোৰ একদম সম্পূৰ্ণ বিয়াৰ পাৰ্টিৰ কাৰণে কৰিছিলোঁ। ৰেডত কৰিছিলোঁ আৰু এইযোৰ বেঙুনীয়াত কৰিছিলোঁ। বেঙুনীয়া ৰঙত ইমান ধুনীয়াকৈ মিলিছিল চাওকচোন লেচসমূহ। কোনোবাই এনেকৈ ডিজাইন কৰিব পাৰে, সেইকাৰণে একেলগে এনেকৈ দেখুৱাই দিলোঁ। আৰু যিযোৰ কণ্ট্ৰাষ্ট জোৰা এয়া ৰয়েল ব্লুত কৰিছিলোঁ আৰু হালধীয়া চাদৰখন, এইখন গ্ৰীণ কালাৰ মেখেলাখন আৰু হালধীয়া চাদৰখনৰ লগত কৰিছিলোঁ। আৰু এইযোৰ হেভিকৈ কৰিছিলোঁ। ইয়াত যিখিনি বুকুত গেৰ ডিজাইন কৰিছিলোঁ সেইখিনি দিছিলোঁ। আজি ফ্ৰেণ্ডছ এই কাপোৰযোৰ লৈছোঁ আৰু এই কাপোৰযোৰ একদম অকণমান চিম্পলকৈ কৰিবলৈ লৈছোঁ আৰু এনেকুৱা ধৰণৰ লেচ কাটি ল'লোঁ। আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছিল ৰয়েল ব্লুত য়েল্ল' কালাৰ কৰা কাপোৰযোৰ। এইযোৰ নিশ্চয় আপোনালোকৰ মনত আছে। আৰু এই কাপোৰযোৰত বহুত বেছি হেভি ৱৰ্ক কৰিছিলোঁ। চাওকচোন কিমান ফুল দিছিলোঁ ইয়াত। আৰু ৰয়েল ব্লু মেখেলাখন যিহেতু চাদৰখনতে এনেকৈ ৰয়েল ব্লু পাতবিলাক অলপ দি দিবলৈ ট্ৰাই কৰিছিলোঁ। ঠিক সেইদৰে ফ্ৰেণ্ডছ একেটা ডিজাইনৰে কৰিছোঁ এইবাৰ, কিন্তু মাজত গেৰ ডিজাইনটো দিয়া নাই। এই আগৰ কাপোৰকেইযোৰত ইয়াৰ মাজত গেৰ ডিজাইন কৰি পেলাই ডাঙৰ কৰি বহুত বহল কৰি দিছিলোঁ। চাদৰখন গাত লওঁতে হয়তো আপোনালোকে দেখিছে। ঠিক সেইদৰে ফ্ৰেণ্ডছ এইবাৰ এযোৰ কাপোৰ কৰিছিলোঁ যে এইযোৰ কাপোৰতো এয়া দহিটো এনেকৈ বটা হৈছিল আৰু বহুত হেভিকৈ কৰা হৈছিল ইয়াতে। এইযোৰ বটল গ্ৰীণ কালাৰত ইয়াত বুকুৰ অংশখিনি বহুত হেভিকৈ কৰা হৈছিল। আৰু এইবাৰ মই যিযোৰ কাপোৰ কইনালৈ কৰিছোঁ একদম চিম্পলকৈ কৰিছোঁ। আচলতে গিফ্ট দিবৰ কাৰণেহে কৰিছোঁ। সেই কাপোৰযোৰ একদম চিম্পলকৈ কৰিছোঁ। সেইকাৰণে ভাবিলোঁ কৰিছোঁ যেতিয়া ইউটিউব চেনেলত মই এনেকৈ সাঁচি ৰাখোঁ। আৰু যিসকল নতুন ভিউৱাৰ্ছ পুৰণা এই কাপোৰকেইযোৰ আপোনালোকে দেখিলে হয়তো অৰ্ডাৰ কৰিব পাৰে বা এনেকুৱা ডিজাইনৰ কাম কৰিবও পাৰে। সেইকাৰণে আকৌ এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। চাওকচোন লেচৰ কিমান হেভি কৰি পেলাই এয়া বুকুৰ অংশখিনি কৰিছিলোঁ। এইবাৰ যিযোৰ কাপোৰ লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাব সেইযোৰ কাপোৰ। আৰু এই কাপোৰযোৰ মই এনেকৈ গাত লৈ দেখুৱাইছিলোঁ। ইয়াতে য়েল্ল' কালাৰ চাদৰখন, মেখেলাখন গ্ৰীণ আৰু ব্লাউজটো গ্ৰীণ হ'ব। মই অৱশ্যে পিন্ধা নাছিলোঁ ব্লাউজটো। আৰু এনেকৈ দহিটো 3টা ধৰণৰ দহি এনেকৈ বটি দিছিলোঁ। তিনিটা ধৰণৰ ৰং লেচৰ 3টা ৰঙেৰে এনেকৈ দহি বটি দিয়া হৈছিল 5টাকৈ। আগৰ ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দি ৰাখিছোঁ কেনেকৈ কৰিছোঁ, কি ব্যৱহাৰ কৰিছোঁ, কি কাপোৰ ব্যৱহাৰ কৰিছোঁ, সকলোবোৰ দি ৰাখিছোঁ। আচলতে এই চাদৰখন দেখুওৱাৰ কাৰণ হৈছে এনেকৈ এইবাৰ নতুন কাপোৰযোৰ কৰিছোঁ যিযোৰ কাপোৰত লেচ লগাই দিছোঁ চাইডে চাইডে আৰু এনেকৈ বৰ্ডাৰ ডিজাইন কৰিছোঁ। একদম অলপমান চিম্পলকৈ কৰিছোঁ যাতে সকলো সময়তে জাপি পেলাই পিন্ধিব পাৰে। ফ্ৰেণ্ডছ এয়া চাওকচোন সেইযোৰ আগৰ কাপোৰযোৰৰ মাজৰ অংশখিনি এনেকৈ বহুত হেভিকৈ কৰা হৈছিল। আকৌ এবাৰ দেখুৱাই দিছোঁ সম্পূৰ্ণকৈ। এয়া চাওক ওপৰতো এনেকৈ দীঘলকৈ দিয়া হৈছিল আৰু কেইবাটাও ৰং মিলোৱা হৈছিল। গোটেই চাদৰখন আকৌ এবাৰ দেখুৱাই দিলোঁ। আৰু এতিয়া যিযোৰ কাপোৰ কৰিছোঁ তাত কি ইয়াত গ্লিটাৰ ইউজ কৰিছিলোঁ সেইযোৰ কাপোৰ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক গ্লিটাৰ ৱৰ্ক কৰাৰ পিছত কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া হৈ যায়। আৰু ইয়াতে মাইকাও ব্যৱহাৰ কৰিব পাৰে। মই মাইকা আৰু মুকুতা সকলোবোৰ ব্যৱহাৰ কৰি এই কাপোৰযোৰ কৰিছিলোঁ। এই কাপোৰযোৰ কৰোঁতে যথেষ্ট সময় লাগিছিল, কিন্তু ইয়াৰ পিছৰ যিটো কেইবাযোৰো কাম অলপ লাইটলি কৰিছোঁ। সেইকাৰণে বেছি হেভিকৈ কৰা নাই। এনেকুৱা কাপোৰ দিছোঁ আগতে আপোনালোকক দেখুৱাইছোঁ। এতিয়া আজি কৰা কাপোৰযোৰ চাওকচোন দেখুৱাম। এই আগৰ কৰা কাপোৰযোৰ লগতে কিমানখিনি অমিল আছে। মানুহে হয়তো ভাবিব পাৰে একেযোৰ কাপোৰকে মই দিছোঁ, সেইকাৰণে আগৰযোৰ আচলতে ইয়াতে দেখুৱাই লৈ পেলাই নতুন কাপোৰযোৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাওক 5 ধৰণৰ লেচ আছে ইয়াতে। যিহেতু বটল গ্ৰীণ মেখেলাখন আছে সেইকাৰণে বটল গ্ৰীণৰ ফ্লাৱাৰ
তিনিটা দিছোঁ হোৱাইট ফ্লাৱাৰ য়েল্লো ফ্লাৱাৰ অৰেঞ্জ ফ্লাৱাৰ ৰেড ফ্লাৱাৰ দিছোঁ আৰু লগতে এয়া মুকুতা এটা লগাই দিছোঁ আৰু আঠা লগাই থকাখিনি ইমানকৈ দেখুৱাই থকা নাই এই মুকুতাখিনি লগাই দিয়াৰ পিছতহে মই পাতৰ অংশসমূহ কৰিছিলোঁ মানে ফুল আৰু মানে মুকুতা আঠাই সকলোসমূহ লগাই লোৱাৰ পিছত পাতৰ অংশসমূহ পিছত কৰি দিছিলোঁ আগতে পাতবোৰ কৰা নাছিলোঁ আগৰ ভিডিঅ'টোত প্ৰথমতে পাত কৰিছিলোঁ আৰু মাজে মাজে এয়া য়েল্লো আৰু গ্ৰীণ দুটা কালাৰ লৈছিলোঁ বটল গ্ৰীণ কালাৰটো যিহেতু মেখেলাখন এই আঙুলিত লাগিয়ে গৈছে মোৰ কালাৰটো এনেকৈ ভৰাই দিওঁতে আৰু চাইডে গোটেই বৰ্ডাৰ ডিজাইনটো এনেকৈ মিহিকৈ প্ৰথমতে দি ল'লোঁ আৰু হাতত লাগি গৈছে যিহেতু মই ভৰাই লৈছিলোঁ টিউবত আৰু ভৰাই লৈ পেলাই এনেকৈ সহজতে কৰিব পৰা কৰি লৈছিলোঁ চাইডে গোটেই ডিজাইনটো এনেকৈ দিছিলোঁ ইয়াত মাজত কোনো ধৰণৰ মানে গেৰো ডিজাইন কৰা নাছিলোঁ মেখেলাখনো চিম্পুলকৈ কৰিছোঁ আগৰ কাপোৰযোৰতকৈ চিম্পুল ফুল দিছোঁ মাত্ৰ দুপাহ তলত ওপৰত এপাহ এনেকৈ লতা নিচিনা দি পেলাই এইটো বটল গ্ৰীণ মেখেলাখন কৰিছোঁ আৰু ইয়াতে গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ আৰু মানে যেতিয়া কণ্ট্ৰাষ্ট যোৰা কৰা যায় তেতিয়া অকণমান ভাবিব লগা হয় যিহেতু ফুলৰ অংশখিনি মেখেলাৰ লগত মিলাব লাগে বা চাদৰৰ লগত মেখেলাৰ ফুলখিনি মিলাব লাগে সেইকাৰণে এনেকৈ মিলাওঁতে এয়া চাওক বটল গ্ৰীণ ফুল ইয়াত বেছি আছে আৰু মেখেলাখনত য়েল্লো ফুল বেছি আছে এনেকৈ মিলাইছোঁ আৰু বৰ্ডাৰ ডিজাইনত এনেকৈ চিম্পুলকৈ কৰা এযোৰ কাপোৰ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ফ্ৰেণ্ডছ আগৰ ভিডিঅ'ত আপোনালোকে কেইবাযোৰো বৰ্ডাৰ ডিজাইনৰ কাপোৰ দেখিছে গুলপীয়া বৰ্ডাৰ ডিজাইনৰ দুযোৰ কাপোৰ মই কৰি উলিয়ালোঁ তাৰ বাহিৰেও আৰু বেলেগ ডিজাইনত কৰিছোঁ আৰু মাজে এয়া চাওকচোন এটা বটল গ্ৰীণৰ ফুল লগাই দিছোঁ যিহেতু মেখেলাখন বটল গ্ৰীণ লৈছোঁ ব্লাউজটো বটল গ্ৰীণ আৰু এটা ইয়াতে মাইকা লগাম বুলি ভাবিছিলোঁ কিন্তু ইয়াতে মুকুতা এটা লগাই দিছোঁ এনেকৈ এই চাদৰ মেখেলাযোৰ সম্পূৰ্ণ কৰিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মোৰ ইউটিউবত এনেকৈ সাঁচি ৰাখোঁ এনেকুৱা কেইবাযোৰো কাপোৰ কৰিছোঁ এইযোৰ অকণমান চিম্পুল এয়া হাতত লৈ আপোনালোকক দেখুৱালোঁ এয়া চাওক এয়া চিম্পুলকৈ কৰা হৈছে আৰু এয়া ভিডিঅ' কৰিবলৈ লৈ ভিডিঅ' কৰা নহ'ল হাঁহি উঠিলে এয়া গৈ পেলাই এয়া মেখেলাখন এয়া চাওক এনেকৈ পাঁচপাহ দিছোঁ ব্লাউজটো চিম্পুলকৈ এনেকৈ দিছোঁ এই গোটেই কাপোৰযোৰ ফাইনেল লুকটো এয়া আপোনালোকে কাপোৰযোৰ চাই কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু আগৰ কাপোৰকেইযোৰতো আপোনালোকে মৰম দিছে আৰু এই কাপোৰযোৰ চিম্পুল যদিও কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে ক'বলৈ নাপাহৰিব ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু এনেকুৱা ডিজাইনৰ কাপোৰ যদি আপোনালোকে অৰ্ডাৰ কৰোঁ বুলি ভাবে বা কইনাক গিফ্ট কৰোঁ বুলি ভাবে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব পাৰিব মোৰ নতুন হোৱাটছএপ নম্বৰটো আপোনালোকক নিশ্চয় দি ৰাখিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি ৰাখিম আৰু এনেকুৱা ধৰণৰ ডিজাইনো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে